নমস্কাৰ, মই তন্দালী। আজি আপোনালোকৰ ওচৰত মই এটা ধুনীয়া চাই টেষ্টি অতি কম সামগ্ৰীতে ঘৰতে বনাব পৰা এটা ধুনীয়া চাই ৰেচিপি লৈ আহিছোঁ। আপোনালোকে সকলোৱে বৰা বনাই খাই পাইছে, কিন্তু মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ পুই শাকৰ পাতেৰে কেনেদৰে বৰা বনাব পাৰি। বলকচোন আজি মই পুই শাকৰ পাতেৰে কেনেদৰে বৰা বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পুই শাকৰ বৰা বনাবৰ বাবে মোক এইখিনি সামগ্ৰী লাগিব। মই পুই শাকখিনি পানীৰে ভালদৰে ধুই কেনে মই মিহি মিহিকৈ পুই শাকখিনি কাটি লৈছোঁ। আপোনালোকেও এনেদৰে কাটি ল'ব। আৰু মই এফালে লৈছোঁ দুটা পিঁয়াজ মই মিহিকৈ কাটি লৈছোঁ। আৰু এফালে লৈছোঁ মই মচুৰ দাইলখিনি মই 15 মিনিট সময় পানীত তিয়াই কেনে মিহি কৰি লৈছোঁ। আৰু এফালে লৈছোঁ মই জলকীয়াখিনি মই কাটি লৈছোঁ। আৰু এফালে জিৰা গুড়ি আছে, জিৰা গুড়ি মই এচামুচ লৈছোঁ। আৰু মই এফালে এচামুচ নিমখ লৈছোঁ, নিমখ মই সোৱাদ অনুসৰি লৈছোঁ, নিমখ পিছতো লাগিব পাৰে। আৰু এফালে লৈছোঁ আদা নহৰু পেষ্ট এটা বনাই লৈছোঁ। আৰু ইয়াতে আছে ধনিয়া পাতখিনি মই কাটি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম মচুৰ দাইলখিনি, আৰু মই ইয়াতে দি দিম পিঁয়াজখিনি, আৰু মই ইয়াতে কাটি থোৱা জলকীয়াখিনি দি দিম, আৰু ধনিয়া পাতখিনি দি দিলোঁ, আদা নহৰু পেষ্টখিনি দি দিলোঁ, আৰু জিৰা গুড়িখিনি দি দিলোঁ, আৰু নিমখ দি দিছোঁ। আৰু মই এই গোটেইখিনি সকলোখিনি মিশ্ৰণ হৈ যোৱাকৈ মোৰ সকলোখিনি মিশ্ৰণ কৰা হৈ গ'ল। এনেদৰে আপোনালোকেও ধুনীয়াকৈ কৰি ল'ব। মই কেৰাহী এটা গেছত বহাই দিছোঁ আৰু কেৰাহীটো গৰম হৈছে। মই ইয়াতে এতিয়া তেল দিম। কেৰাহীটোৰ তেল গৰম হৈছে নে মই হাতেৰে চাই লৈছোঁ। কেৰাহীটোৰ তেলখিনি গৰম হৈছে, আৰু মই ইয়াতে দি যাম এতিয়া এটা এটাকৈ এনেকৈ দি যাম। মই বৰাকেইটা অকণমান সময় সিজিবলৈ দিম। মই এতিয়া বৰাকেইটা লুটিয়াই দিম। আৰু আপুনি যেতিয়া বৰা বনাব তেতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'ব। এতিয়া পিছফালখন সিজি উঠিছে। এয়া বৰাকেইটা হৈ আহিছে। মই এতিয়া এইকেইটা নুমাই থৈ দিম। দুটা চাইডে ৰঙচুৱা হৈ উঠিছে। এয়া মোৰ আজিৰ ৰেচিপি পুই শাকৰ বৰা। আপোনালোকে এবাৰ ঘৰতে বনাই চাব পাৰে। খাই কিন্তু খুবেই ভাল লাগে। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।